हेलो दोस्तों वेलकम बैक टू माय यूट्यूब चैनल आज এটা নতুন টপিক লৈ আপোনালোকৰ মাজলৈ আহিছো টপিকটো ইউনিক টপিক আৰু আপোনালোকে চাই থাকক ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈ নিশ্চয় আপোনালোকে থাম্বনেল চাই গম পাইছে কি ভিডিও বনিবলৈ গৈ আছে বলক ষ্টাৰ্ট কৰো আজি এই ভিডিওটো সেই সকল লোকৰ বাবে যি সকল লোকে জেওৰা কেনেকে বয় বাহেৰে জেওৰা কেনেকে বয় সেই বিষয়ে নাজানে বা কেনেকে বয় কেনেকে কুটি তৈয়াৰ কৰে বা আমি ধান খেতি কৰিবলৈ বা বিভিন্ন ধৰণৰ শাক-পাচলি খেতি কৰিবৰ কাৰণে আমি জেওৰা দিওঁ জেওৰাটো কেনেকে বয় সবে নাজানে গতিকে সেই সকল লোকে চাওক যি সকল লোকে জেওৰা বব নাজানে আৰু যি সকল লোকে জানে সেই সকলে ভিডিওটো স্কিপ কৰি আঁতৰি যাওক আৰু লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰক বলক আৰম্ভণি কৰো আৰম্ভণিৰ পৰা শেষলৈকে চাওক বলক এয়া চাওক আমি জেওৰা বনাই দিছো এখন দুখন তিনিখন জেওৰা আছে আৰু এয়া খুঁটি বনাই দিছো এয়া কামি বনাই দিছো আৰু কামি খুঁটি ব্যৱহাৰ কৰি কেনেদৰে আমি জেওৰা বনাই হাউ টু মেক এ জেওৰা কেনেদৰে আমি জেওৰা বনাব লাগে এয়া আমি খুঁটি ধুনীয়াকৈ জঙালি থৈছো আমি আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে চাই থাকক শেষলৈকে চাওক কাৰণ আপোনালোকে এটা এটা যি টপিক আপোনালোকে এৰি যায় তেনেহলে আপুনি ভিডিওটো বুজি নাপাব বা জেওৰাখন কেনেকে দিব লাগিব সেইটো বুজি নাপাব এডাল চাওক আমি এডাল বাঁহ পেলাই লৈছো যিডাল বাঁহ বহুত পোন বাঁহ এই পোন বাঁহডাল আমি এনেকে আনি পেলাই এটা সমান জেগাত থৈ ল'ব লাগিব আমি এটা পোন বাঁহ এডাল মাটিত পেলাই লৈছো মাটিত পেলাই লৈ আমি খুঁটিকেইটা পুতি যাম খুঁটিকেইটা এটা খুঁটিৰ পৰা আনটো খুঁটিৰ ডিষ্টেঞ্চ কমচে কম 6 ইঞ্চি মানে আধা ফুট হ'ব লাগে 6 ইঞ্চি মানে আধা ফুট হ'ব লাগে আধা ফুট হ'লে ভাল হয় তেতিয়া কি হয় আপোনাৰ সৰু সৰু গৰু ছাগলী এইবিলাক মানে পাৰ হৈ যাব নোৱাৰে তলেদি আৰু খুঁটিকেইটা পুৰোতে সদায় ধ্যান ৰাখিব আমি এইবিলাক গাঁঠি চাঠি কৰি লোৱা নাই গাঁঠি কৰি ল'লে বেয়া হয় কিয় বেয়া হয় মই কৈ গৈছো আপোনাক শুনক যেতিয়া আমাৰ গৰু ছাগলী আহে গৰু ছাগলীয়ে প্ৰায় গাবিলাক খজুৱাবৰ কাৰণে বিভিন্ন ধৰণৰ হেৰি বিচাৰে মানে সহায় বিচাৰে যেনে গৰুৱে গছত গা খজুৱাই এই জেওৰাত যেতিয়া গা খজুৱাব যেতিয়া এই গাঁঠিবিলাক থাকিব সিহঁতৰ মানে গাত মানে বিন্ধিব তেতিয়া মানে কি হ'ব তেহেঁতি জেওৰা গা গহোৱাটো এৰি দিব আৰু গা নগহালে জেওৰাখন দিন যায় যিসকলক নাজানে সেইসকলক কৈছো দিন যায় আৰু দিন মানে কি আৰু যেতিয়া আপোনাৰ জেওৰাখন থাকিব জেওৰাখনত বিভিন্ন ধৰণৰ লতা জাতীয় বিভিন্ন ধৰণৰ লতা চতা বগাই সেই লতা চতাবিলাক আঁতৰাই থাকিব তেতিয়া কি হয় জেওৰাখনে দিন যায় আৰু কি হয় এই খুঁটিকেইটা এটা যদি আমি ভিতৰ ফালে দিওঁ এটা বাহিৰ ফালে দিওঁ দেখিবলৈও শুৱনি হয় আৰু ববৰ কাৰণে সুবিধা হয় যদি এটা ফালে যদি গাঁঠিবিলাক থাকে তেনেহ'লে বওঁতে কি হয় বহুত লাগি ধৰে মানে কামি চোতা লাগি ধৰে গতিকে আমি এটা যদি দুটা যদি আমি উল্টা পাল্টাকে দিওঁ তেতিয়া ববৰ কাৰণেও সুবিধা হয় আৰু বৈ যাওঁতে ভুল নালাগে মানে সেইকাৰণে আমি বগা এটা চাইডে পিঠিটো এটা চাইডে বুকুখন এটা চাইডে আমি দি গৈছো এতিয়া আমি দুফালে দুটা ঘাই খুঁটি পুতি ললো আৰু গোটেই গোজবিলাক আমি লগাই ললো লাইনত দুফালে দুটা ঘাই খুঁটি কেলে দিছো তেতিয়া আমি জেওৰাখন উঠাই লৈ যাম বেলেগ জেগাত দিমগে তেতিয়া মানে কি হ'ব সেই ঘাই খুঁটি দুটা কি হ'ব মজবুত হৈ পুতি ৰাখিব আৰু লগতে এনেকুৱা এডাল ধুম লৈ ললো কাৰণ ধুমডাল আমি কিছুমানে হাতুৰি বুলি কওঁ কিছুমানে মাৰ্তুল বুলি কওঁ কিছুমানে ধুম বুলি কওঁ দেই এই বস্তুটো অবিহনে জেওৰা দিয়া অসম্ভৱ এইটো অসমীয়া সমাজ জীৱনত বহুত ইম্পৰ্টেণ্ট বস্তু বলক আমি এতিয়া গোটেই খুঁটিখিনি মাৰি হৈ গ'ল মৰিয়া হৈ গ'ল বেছি মৰোৱা নাই খুব বেছি 3-4 আঙুলকে মৰিয়াইছো কাৰণ পাছত উঠাব লাগিব যে আৰু এই জেওৰাখন আমি এতিয়া প্ৰথম ববৰ কাৰণে প্ৰথম যিখন বম যিডাল হয় এডাল কামি বুলি কোৱা হয় কামিডাল সদায় বওঁতে মাজৰ পৰা বব লাগে জেওৰাখনৰ কোনো এটা মূৰৰ পৰা ষ্টাৰ্ট কেতিয়াও নকৰিব কাৰণ কেতিয়াবা কি হয় মূৰৰ পৰা ষ্টাৰ্ট কৰিলে কোনোবা ফালে কমি যায় এনেও কমি গ'লেও প্ৰব্লেম নাই তথাপিতো মাজৰ পৰা ষ্টাৰ্ট কৰিলে আপোনাৰ ভুল নহয় আৰু প্ৰথম যিটো কামি বম সেইটো কামি একেবাৰে তললৈ আমি দবাই দিম কাৰণ ইয়াৰ অপজিটত সম্পূৰ্ণ বিপৰীত দিশত এখন আৰু এডাল কামি বম সেই কামিডাল বওঁতে কি হ'ব সেইডালক আমি মুখনি বুলি কোৱা হয় মুখনিটো দিবলৈ সুবিধা হয় আৰু জেওৰাখনৰ মুখনিত সদায় কি হয় আৰম্ভণিতে অলপ কষ্ট হয় বওঁতে কাৰণ জেওৰাবিলাক উঘালি যোৱা ভয় থাকে ইফাল সিফাল হৈ যোৱা ভয় থাকে গতিকে কামিডাল সদায় বওঁতে কি হয় সম্পূৰ্ণ বিপৰীত দিশত হ'ব আৰু আশা কৰিছো এই ভিডিওটো আপোনালোকে চাই উপকৃত হ'ব এই ভিডিওটোৰ পৰা যদি আপোনালোকে কিবা এটা হ'লেও পায় তেতিয়াহ'লে আপুনি মোৰ ভিডিওটো এটা লাইক কৰি দিব আৰু
এই কামিটো বওঁতে এইটো আমাৰ কি হ'ব মুখনি হ'ব। মুখনিটো কি হয় ইয়াৰ ওপৰত যিটো কামি যাব সেই কামিটো ইয়াৰ সম্পূৰ্ণ বিপৰীত দিশত যাব। কিছুমানে যিটো জেওৰা বোৱাৰ চিষ্টেম হয় সেই চিষ্টেমটো মতে লগাই দিয়ে, কিন্তু সম্পূৰ্ণ বিপৰীত দিশত এটা কামি দিলে কি হয় জেওৰাখন উঠাই নিবলৈ সুবিধাজনক হয়। এয়া চাওক এই কামিটো ববলৈ সহজ হয়। মই সম্পূৰ্ণ পিঠিত দি দিছোঁ। এতিয়া এই কামিটো তলৰ কামিটো চাওক এইডোখৰত শেষ হৈ গ'ল, ইমূৰৰ পৰা সিমূৰ নাপালেগে। গতিকে আমি এইখিনিত কি কৰিম ইয়াৰ তিনিযোৰ মানৰ পৰা আমি অন্য এডাল কামি ভৰাই দিম। তেতিয়া ইয়াৰ বাকীডোখৰ কামটো মানে ইয়াৰ এইডাল কামিয়ে কৰিব। এইডাল কামিয়ে কৰিব। এইডাল কামিয়ে কেমেৰামেন আঁতৰ হ'বা। এইডাল কামি কেনেকে কৰে ইয়াত মই খুঁটিটো কমকে পোতা হ'ল। আমি জইন কৰিছিলোঁ সেই কামিডাল আমি আকৌ ঘূৰাই ইয়াৰ মুখনি কামি হিচাপে ইয়াৰ বিপৰীত দিশত মই লৈ যাম। এতিয়া আপোনালোকে দেখিছে যে এইডাল কামি এই দুডাল কামিয়ে দুডাল কি কৰিলে বান্ধি পেলালে। আৰু এতিয়া মই যিডাল বম সেইডাল হ'ব জেওৰাৰ আচল নিয়ম। আচল নিয়মটো কি ই বান্ধি থোৱা এডাল ইহঁতি বান্ধি থোৱা এডাল এইফালে দিম, এই দুডাল এফালে দিম। তেতিয়া কি হ'ব জেওৰাখনৰ আচল নিয়মটো আহি যাব। আচল নিয়মটো মানে কি আপোনালোকে চাওক বুজি পাব। তেতিয়া মই আপোনাক কেনেকৈ বুজাম বুজিব পৰা নাই, আপোনালোকে চাওক কেনেকৈ বুজাম। এই আমি মাজৰ পৰা বৈছোঁ দেখিছেনে, জেওৰাখনৰ মাজৰ পৰা বব সদায়, কেতিয়াও এটা মূৰৰ পৰা নবব। এটা মূৰৰ পৰা বোলে আপোনাৰ জেওৰাখন বোৱাত ভুল লাগিব। এতিয়া মই আপোনাক বুজাই দিছোঁ। তললৈ এই দুডাল গ'ল এইফালে, এই দুডাল গ'ল এইফালে, এইডাল ইফালে গ'ল আৰু এইডাল দুবাৰ এইফালে গুচি আহিলে। এই দীঘলডাল দেখিছে দুবাৰ এইফালে গুচি আহিলে। ইয়াৰ নেক্সটডাল যিডাল আহিব কামি সেইডালে এইডালক ইফালে পঠিয়াই দিব। ঠিক আছে। আৰু এইডাল এবাৰ এইফালে আহিছে, এবাৰ এইফালে গ'ল, এবাৰ এইফালে আহিছে। ইয়াৰ যিডাল কামি আহিব সেইডাল আৰু এবাৰ ইয়াক এইফালে পঠিয়াই দিব। গতিকে চাই যাওক শেষলৈকে, বুজি পাব। আৰু যদি কিবা বুজি নাপায় তেনেহ'লে আপোনালোকে কমেণ্ট কৰক। যদি বুজি পাই কিবা এটা ভাল পাইছে ভিডিঅ'টো তেনেহ'লে এটা লাইক কৰক। ব'লক শেষলৈকে চাওক। ফাইনেলি বন্ধুসকল আমি জেওৰাখন বলোঁ, জেওৰাখন 3-4 চলা 5 চলা বলোঁ। আৰু ঠিক এনেদৰে আপোনালোকে বৈ যাব লাগিব। দুডাল ওপৰলৈ দুডাল তললৈ এনেকৈ কৰি বৈ গ'লে আপোনালোকে জেওৰাখন বৰ সমাপ্ত দিব পাৰিব। আৰু এইডালত এনেদৰে যেতিয়া আমি কামিজ এটা বম এইডাল এনেদৰে ঘূৰাই পকাই দিলে মানে এইডাল ওলাই নাযায়। আৰু এনেদৰে আপোনালোকে বব পাৰিব। গতিকে আমি এই জেগাকণত কি খেতি কৰিম আমি নেক্সট ভিডিঅ'ত আপোনালোকক ক'ম। এই ভিডিঅ'টোৰ সম্পূৰ্ণকৈ আপুনি ইনফৰমেশ্যন নাপাব, নেক্সট ভিডিঅ'টোত ক'ম। আৰু এইখন জেওৰাখন এনেকৈ বব আৰু লাষ্টত এই জেওৰাৰ নিচিনাকৈ আপোনাৰ মুখনিটো দুডাল কামি দি পিনি সমাপ্ত দিব পাৰিব। অলপ দেখুৱাই দিয়ে যিহেতু এই এনেদৰে লাষ্টত শেষৰ দুডালে ইয়াত মুখনি দিব লাগিব আৰু এনেদৰে বব লাগিব। গতিকে আমি সম্পূৰ্ণ ভিডিঅ'টো আপোনাৰ নেক্সট পাৰ্টটোৰ কাৰণে দুদিনমান অপেক্ষা কৰিব লাগিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু নেক্সট ভিডিঅ' আহিলে সোনকালে পাবৰ কাৰণে বেল আইকনটো দবাই নটিফিকেশ্যনটো অন কৰি ৰাখক। ধন্যবাদ।